ঐ কি হল বহি ললি যে নাই মানে মালিক কি নাই মানে ভাগৰ লাগিছে মালিক একদম চুপ এনেকুৱা ফাংফুং কৰি পইচা নিয় উঠ কাম চুৰ চলা মালিক পইচা লাগিছিল আজি পইচা নাই কালি নিবি যা ঘৰত বজা নাই কোৱা নাই তোক কালি দিম বুলি যা এৰা শুনিছা আহিছে আজি দিম ঠিকছে ঘৰত যে খাবলৈ একো নাই খবৰে নাই ব'লাচোন অলপ পানী দিয়া মুখ হাতখন ধুই লওঁ টকা পইচা দিয়াটো খবৰে নাই দিহা দি থাকিবলৈ আহে ঘৰত যে সৰু ল'ৰা এটা আছে সেয়া খবৰ নাই নিজেতো নেখায় আমাকো লোকেল অঘনে মাৰিবলৈ আহিছে হ'ব দিয়া তুমি যোৱা মই মাৰি ল'ম কিবা এটা খাবলৈ ব্যৱস্থা কৰা দালি ভাত আছে খাই লওক থৈছো খাওক কি আহক দেউতা স্কুলত বহি এখন কিনিব লাগে ছাৰে কৈছে বাবা আজি মালিকে পইচা নিদিলে নহয় কালিলৈ কিনি দিম হ'ব তোমাৰনো কেতিয়া পইচা থাকে তুমি সদায় কয় আজি দিম কালি দিম নহয় বাবা তুমি ভুল বুজিছা কালি দিম বুলি কৈছো নহয় নালাগে তুমি দিয়া বস্তু হেৰি নহয় ৰাতিলৈ খাবলৈ কিবা এটা লৈ আহিব পইচা দিয়া নাই আজি এনেকৈ ক'লে নহ'ব নহয় মোৰ বাৰু যি হ'ল হ'ল সৰুতে বিয়া হৈ ফটা বিয়াত মইতো মাৰি গ'লো এতিয়া মই ল'ৰাটো ভোকত মাৰিব নোৱাৰো নহয় যাওক এতিয়া ক'ৰ পৰা কি এনে আনকৈ
ককাইটি কণী তিনিটা দেচোন ঘৰত খাবলৈ একো নাই লিখি থবিচোন ককাইটি কালিলৈ একেলগে দিম তই কি মানুহে আগৰ পইচাকেইটাকে দিব পোৱা নাই এতিয়া আকৌ বাকী নিব আহিছ হ'ব দেচোন ককাই কালিলৈ দিম নহয় এনেকুৱা কথা নহয় নহয় পইচা নাথাকিলে বাকী নাখাবি মৰি যা তই এনেকে যে দিবি কি কৰিবি আজি কামৰ পৰা পইচাটো লৈ আহিবচোন মোৰ মানে চাদৰখন ফালি গ'ল হ'ব দিয়া দিব লাগিব ঐ এফালে আসুন আজি যে কামৰ পৰা আহি পইচাকেইটা দিবি হ'ব ককাইটি আজি দিম দে তোক পইচা দি ভাগ লাগি গৈছে দেই এইটো ল তই কামত আহিব নালাগে এইটো কিয় মালিক প্ৰশ্ন নকৰিবি নালাগে বুলি কৈছো নালাগে চাদৰ আছে নেকি আছে কিমান দামৰ হ'বনো 500 মান টকাৰ হ'ব মানে অলপ কম দামী লাগিছিল কম দামী হ'ব নেকি আছে ৰবা $200 দিলেই হ'ব ঠিক আছে তই বহি কিনিবি না মানে পইচা দিয়া নাই সেইটো কাৰণে বহিখন কিনিব পৰা নাই তোৰ সদায় এটাই বাহানা ভাইহঁত দেৱালী বম চম কিনিলে নে নাই কাইলৈকো কিনিম দেউতাই দৰমহা পালে জানো দেউতাই কি কয় দেৰি হৈছে ঘৰলৈ যাওঁ শইকীয়ানী বৰুৱানী তুমি আজি হাই ঠাই মাটিত পৰিল নেকি তুমি আমাৰ ঘৰলৈ আহিলা যে নাই এফালে আহিছিলোঁ এপাক বোলো তোমাৰ ওচৰত সোমাই যাওঁ সেয়া আৰু ৰ'বা মই চকী এখন দিওঁ বহা তুমি বহাচোন মই চকী এখন হ'ব দিয়া এই ভগৱান ঘৰটো যে আৰু শইকীয়ানী তুমি কিন্তু শকত হৈছা দেই কিন্তু কাপোৰযোৰহে তোমাৰ হোৱা নাই আজিৰ দিনত কিন্তু এইবোৰ কাপোৰ নচলে আৰু আজি মানুহজনক আনিব কৈছোঁ গম পাইছোঁ আৰু কি আনিব তুমি বহা মই চাহ একাপ আনোগৈ না মই গ্ৰীণ টিহে খাওঁ চাহ নাখাওঁ নহয় গ্ৰীণ টি নাই নহয় আমাৰ ঘৰত মই গম পাইছোঁ নাই বুলি হ'ব দিয়া মই যাওঁ অঁ আমাৰ ঘৰত মোক চাই আহিবা কেতিয়াবা হ'ব দিয়া যাওঁ হেৰা হেৰা হেৰা
পানী এগিলাচ আনাচোন। হেৰি শুনিছে, উঠক, কামলৈ যাবলৈ হ'ল নহয়। আজি ইমান দেৰিলৈকে শুইছে যে, কামলৈ নাযায় নেকি? হেৰি কি হ'ল আপোনাৰ? হেৰি উঠক, আপোনাৰ কি হ'ল? হেৰি উঠক। আপুনি কি হৈছে আপোনাৰ? ভগৱানে দুখ নকৰিবি, যি হৈছে ভগৱানে কৰিছে, দুখ নকৰিবি। দেউতা বোজা কঢ়িয়াই কঢ়িয়াই হাউলি নপৰা এজোপা গছ, ভাগৰে ভাগি ছিগি নিব নোৱাৰা একোখন মুখ, যন্ত্ৰণাই জুৰুলা কৰিব নোৱাৰা এটা শৰীৰ। দেউতা সেইজনে অমূল্য ব্যক্তি যাৰ কপালৰ এটোপাল ঘামৰ মূল্য তেওঁৰ সন্তানে পৰিশোধ কৰি শেষ কৰিব নোৱাৰে। পৃথিৱীত কেৱল এজনেই মানুহ আছে যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত নিজৰ সন্তানৰ হোৱাটো বিচাৰে, সেইজনে হৈছে দেউতা। দেউতা হৈছে সাহসৰ প্ৰতীক, যাৰ আমি কষ্টৰে ভৰা ভাগৰুৱা মুখখন দেখিছোঁ কিন্তু কেতিয়াও চকুৰ চকুপানী দেখা নাই। দেউতা মানে জীৱনৰ LIC এজেণ্ট, যিয়ে নেকি জীৱনৰ যুদ্ধত মেচিউৰিটি নোহোৱালৈকে যুদ্ধ কৰিয়েই থাকে।